হেল্ল' এভৰিৱান, বহুত দিনৰ পাছত মোৰ এটা নতুন মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমাৰ গাঁৱত ভোগালী উৎসৱৰ আয়োজন কৰা হৈছিল। দিনত বিভিন্ন ধৰণৰ খেল ধেমালি আৰু ৰাতিলৈ আছিলে সাংস্কৃতিক অনুষ্ঠান। দিনটোৰ আটাইতকৈ আকৰ্ষণীয় খেলটো আছিলে চকু বান্ধি হাঁহ ধৰা প্ৰতিযোগিতা। ময়ো ৰৈ নাথাকিলোঁ আৰু ময়ো নামি দিলোঁ ফিল্ডত হাঁহ ধৰিবলৈ বুলি। আপোনালোকে চাওক মই কোনজনী, অলপ পাছত গমেই পাব। আৰু এই হাঁহ ধৰা জনীয়ে হ'লোঁ মই। ইমান মানুহৰ মাজত হাঁহটো ধৰিবলৈ পাই মোৰ যে ইমান ভাল লাগিছিলে, কি ক'ম আৰু। এয়া ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ। এইবাৰ কিন্তু মোৰ নচা নহ'লে, যিহে ঠাণ্ডা পৰিছিলে। আৰু এয়া হাঁহ ধৰি পুৰস্কাৰ আনিবলৈ যোৱাৰ মুহূৰ্ত। তেওঁ কোন জানিবলৈ মন গৈছে নাই বাৰু? আপোনালোকৰ মাজতে লুকাই আছে। হাঁহ তুলি খালেগে তেওঁ। এতিয়া খালি কেৱল প্ৰশংসা পত্ৰ গ্ৰহণ কৰিব। গাঁৱৰে জীয়ৰী তন্মীনাথ। হাত চাপৰিটো তেনেই কম। আমাৰ ৰাইজৰ এটা চিন্তা হ'ল, হেও হাঁহ তাইহে খাইছে, হাত চাপৰি বুজাবলৈ আমাৰ কি দৰকাৰ, কি গৰজ কৰিছে, হয় নাই? দিব, আপোনালোককো দিব, চাবচোন। পাখি ৰাখিলা হ'লেও দিব কাণ খুচৰিবলৈ। এইয়া মঞ্চত তন্মীনাথ, মাজলৈ যোৱা। আজিলৈ ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।